শিৱসাগৰৰ ষ্টেচন চাৰিআলিত পুৱতিনিশা বাহনৰ চালান তালাচীৰ নামত বন বিভাগৰ মাহিলী কমিছনৰ দাবী। ডাম্পাৰ চালকৰ মোবাইল কাঢ়ি লোৱাক লৈ চাঞ্চল্য। কমিছন সংগ্ৰহ কৰা বন বিভাগৰ কোনো এগৰাকী বিশেষ ব্যক্তিৰ নাম লৈছে শিলৰ ব্যৱসায়। বৈধ বাহনত পুৱতিনিশাৰ পৰাই ৰাজপথত কৰৰ নামত সন্তা চলাইছে নেকি বন বিভাগে। অত্যাধিক মাচুল, পৰিবহণ বিভাগৰ জৰিমনা আদিত ভাৰাক্ৰান্ত জনসাধাৰণ। শিৱসাগৰৰ ষ্টেচন চাৰিআলিত বিহুবৰৰ পৰা নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপলৈ শিল সৰবৰাহ কৰা AS04 AC 9570 নম্বৰৰ এখন শিলৰ ডাম্পাৰৰ চালকক পুৱতিনিশাৰ ৰাজপথত চালান তালাচীৰ নামত জিলা বন বিভাগৰ লোকে হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে। মালিক পক্ষৰ অভিযোগ অনুসৰি বন বিভাগৰ লোকে বৈধ শিলৰ ডাম্পাৰত চালান তালাচীৰ নামত চালানৰ পৰিৱৰ্তে ডাম্পাৰৰ চালকৰ হাতৰ পৰা মোবাইল ফোন কাঢ়ি লৈ মাহিলী কমিছনৰ ধন দাবী কৰে। মাহিলী কমিছনৰ ধন নিদিয়াত জৰিমনা বিহাৰ অভিযোগ তুলিছে মালিক পক্ষই। আনহাতে মালিক পক্ষই সবিশেষ জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ ৰাজপথৰ সমগ্ৰ দৃশ্য ভিডিঅ' কৰি ৰাখিবলৈ সক্ষম হয়। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, ডি নিউজ এক্সপ্ৰেছ 365। এখন 5017 নম্বৰৰ গাড়ী এখন চেৰকাপাৰত এৰি দিছে। কোনোবা পেগুক দিয়া আছে বুলি কৈছে, পেগুক দিয়া আছে বুলি কৈ গাড়ীখন এৰি দিছে। এৰি দিয়াত আমি যেতিয়া ফ'ৰ্চ কৰোঁ, তেওঁ শিৱসাগৰত গাড়ীখন এৰি চেৰকাপাৰত গৈ গাড়ীখন ধৰি আনি তেওঁলোকে জব্দ কৰে। কিন্তু সেইখন গাড়ী যোৱাকালি ওলাই গৈছে আৰু এতিয়া আমাৰ গাড়ীখনত আমি এতিয়া বৰ্তমান টোটেল 60,000 টকা খৰচা কৰিলোঁ। মানে আপোনাৰ পেনাল্টি ভৰিলোঁ 60,000 টকা। মোৰ টিপি থকা অৱস্থাটো লৈছে গাড়ীখনত। তাৰপৰা মই আপোনাৰ মোক সুধিছিলে যে টিপিখন আপোনাৰ ভেলিড পাৰ হৈ গ'ল বুলি ক'লে। মই ক'লোঁ এনেকৈ গাড়ীখন মোৰ বেয়া হৈ আছিলে। তাৰপৰা মোক আপোনাৰ গাড়ীখন যেতিয়া বেয়া হৈছিলে, তাৰপৰা মোক দেখুৱাব ক'লে, কাগজ দেখুৱাব ক'লে, গাড়ী বেয়া হোৱাৰ ৰিচিপ্ট দেখুৱাব কৈছে, মেকানিকৰ ৰিচিপ্ট দেখুৱাব কৈছে। মই গোটেইখিনি শ্ব' কৰিলোঁ। শ্ব' কৰাৰ পিছতো মানে গাড়ীখন আপোনাৰ এৰি নিদিয়ে। হয়, মোৰ গাড়ী চলি আছে মানে আপোনাৰ গাড়ীখন এতিয়াতো মোৰ আজি শনিবাৰ দিনাখন ধৰিলে। শনিবাৰ দিনাখন ৰাতিপুৱা প্ৰায় 3টা 3:30 বজাত ধৰাৰ লগে লগে মোক ড্ৰাইভাৰজনে ফোন মাৰাৰ লগে লগে মই আহোঁ বোলে গাড়ী এনেকৈ ফৰেষ্টৰে ৰখাইছে। মই ফৰেষ্টৰ লগত কথাই পাতিব নোৱাৰিলোঁ। কথা পাতিব নোৱাৰা অৱস্থাতে মানে মই ফোনটো কাৰোবাৰ লগত কথা পাতি থকা নিচিনাই লাগিছে। লগে লগে মই শিৱসাগৰত আহি পেলাই চাওঁ, মই বিহুবৰৰ পৰা শিৱসাগৰলৈকে চাওঁ। মোৰ গাড়ীখন ধৰক বিহুবৰৰ পৰা শিৱসাগৰৰ ফালে আহি আছিলে। তো বিহুবৰৰ পৰা আৰম্ভ কৰি শিৱসাগৰলৈকে চাওঁ। তাত মানে মই গাড়ীখন শিৱসাগৰ ষ্টেচন চাৰিআলিত নাপায়। মই ফৰেষ্টৰক সোধোঁ যে মোৰ এনেকুৱা ৰঙৰ গাড়ী এখন, বোলে অঁ সেই গাড়ীখন আমি ধৰিছোঁ বোলে। বোলো কাৰণটো কি? বোলে গাড়ীখনৰ বোলে টিপি ম্যাদ উকলিছে। বোলো গাড়ীখনটো আপোনাৰ কালি ডেটৰ টিপি আছিলে আৰু গাড়ীখন ৰাস্তাত বেয়া হৈছিলে। আপুনি গাড়ীখনৰ পৰা ড্ৰাইভাৰজনৰ পৰা মোবাইলটো কাঢ়ি লৈছে। মোবাইলটো কাঢ়ি লোৱাৰ কাৰণটো কি?